অসমীয়া সমাজত হেৰাই যাব ধৰা এখন ব্যক্তিক্ৰমী বিয়া য'ত নেকি দৰা আহিছিল হাতীৰে আৰু এই বিয়াখন হৈছিল লখিমপুৰৰ সম্পূৰ্ণ হেৰাই যোৱা পদ্ধতিয়ে পাতিছিল সম্পূৰ্ণ গেটখন বনাইছিল জাপি আৰু ফুলাম গামোচাই আৰু বিয়া নেকি যি হোম যজ্ঞ কৰে আৰু হোম যজ্ঞ সময়ত যি কলগছৰ ব্যৱহাৰ কৰিছিল সেয়াও কৰিছিল কলগছেৰে। নমস্কাৰ, মই আছোঁ লখিমপুৰত আৰু আজি আহিছোঁ আমাৰ অসমীয়া সমাজত হেৰাই যোৱা এখন বিশেষ বিয়া আৰু ভিডিঅ'টো মোৰ বিয়াখনতে আহি আৰম্ভ কৰিলোঁ। কথাটো আছিল মানে এনেকুৱা, এই বিয়াখনত আমি আহিছিলোঁ, অৰ্থাৎ ময়ো আহিছিলোঁ কেটাৰিং কৰিবলৈ, যিহেতু আমাৰ এটা কেটাৰিং গ্ৰুপ আছে আৰু আমি সকলো আহিছিলোঁ। যিহেতু বহুত বেলেগতকৈ বেলেগ দেখিলোঁ এই বিয়াখন, মই ভিডিঅ'টো নবনোৱাকৈ থাকিব নোৱাৰিলোঁ। সেয়েহে এইফালে চাওকচোন, ইমান সুন্দৰকৈ অসমীয়া স্বাভিমান গামোচা আৰু জাপি দ্বাৰা গেটখন নিৰ্মাণ কৰিছে। লগতে এইপিনে যি নেকি হোম পুৰে, হোমৰ ওচৰত কলগছৰ ব্যৱস্থা কৰে। হয়তো এইটো ব্যৱস্থা প্ৰতিখন বিয়াতে কৰা হয়, এইটো ইয়াতো কৰা হৈছে আৰু এইটো নকৰিলে কিবা আধৰুৱা যেন লাগে, হোম নপৰিলে নহয়নে বাৰু। আৰু জেগাটো যিহেতু পকা হয় আৰু খুঁটাকেইটা বেলেগ ধৰণত লগোৱা হৈছিল। আৰু কিন্তু বিয়া বুলিলে বিহু মেইন আৰু দেই। আৰু এইপিনে চাওকচোন, বিয়া একদম বিহু মাৰি আছে। বিয়াখনো সম্পূৰ্ণ দেখুৱাম। যি কি নহওক, এইফালে আছিল কিন্তু কফি মেচিন দেই। আজিকালি যিহেতু কফিটো একদম ট্ৰেণ্ডিঙত চলিয়ে থাকে, যিকোনো অনুষ্ঠানত কফি থাকে। যিয়ে নহওক, এইপিনে ময়ো আহিলোঁ কাৰিকৰ ৰুমত আৰু এইপিনে চাওকচোন ইমান সুন্দৰকৈ বনাই আছে। যিহেতু দৰা আহিছে নহয়নে, দৰা অহা ৰাতি পৰিৱেশ এয়া হৈছে আৰু দিনততো সময়ে নাপায় এইবোৰ কৰিব দিয়কচোন, ভিডিঅ' চিডিঅ' বনাবৰ বাবে। আৰু এইপিনে একদম কাৰিকৰ লাগি আছে, নিজৰ নিজৰ কামত পূৰা হৈয়ে গৈছে দৰা আহিব টাইমত। যিহেতু হাতীত দৰা আহিব, মনটো অলপমান ফূৰ্তি লাগি আছে সকলোৱে দিয়কচোন। বহুতে দেখিছে, ময়ো ৰিয়েলত বাৰু এইবাৰ দেখিম। যি কি নহওক, এয়া আছিল কাৰিকৰ ৰুম আৰু এইপিনে আছিল কেটাৰিং আৰু এইপিনে আছে বাইকজনী খোৱা বোৱাত ব্যস্ত। আৰু কিছুমান বিয়াত আছে কাম কৰা বাইকজনীয়ে হওক বা কেটাৰিঙৰ ল'ৰাকেইটা হওক বা কাৰিকৰকেইটাই হওক, খাইছেনে না খোৱা সেইটো কিন্তু নুসুধে। আৰু কিছুমান বিয়া আছে একদম প্ৰত্যেকজন ব্যক্তিয়ে সুধি থাকে, সেইবাবে ভাল লাগে। যি কি নহওক, এইটো আছিল আমাৰ কেটাৰিঙৰ ৰুম। বহুত বেছি ডাঙৰ হয় ৰুমটো। আৰু যি নহওক, আৰু আগৰ দিনৰ বিয়াবোৰত কিন্তু ডাঙৰ ডাঙৰ পানী টেংকি দেখিব পৰা গৈছিল নহয়নে বাৰু, ট্ৰেক্টৰত যে আনে। আজিকালি কিন্তু নহয় আৰু পূৰা পানী বটলৰ ছিষ্টেম। যিয়ে নহওক, ওলাই আহিলোঁ ভিতৰৰ পৰা আৰু এইপিনেও কিন্তু বিহু মাৰি আছে গাঁৱৰ ডেকা ল'ৰাকেইটাই মিলি, দেখিছেনে। বিয়াত এইটো ফূৰ্তি থাকেই আৰু ন। গাইছ, এইফালে দৰা আহি আছে আৰু আমি ফাৰ্ষ্ট টাইম, মানে মই ফাৰ্ষ্ট টাইম দৰা হাতী পিঠিত ৰিয়েলকৈ দেখায়। এনেইতো সি অকলেহে আছে। আমি আগতে দেখিছ আমি ফাৰ্ষ্ট টাইমে দেখিম ন। তই যে কৈছ যে মই ফাৰ্ষ্ট টাইম বুলি, আমি ফাৰ্ষ্ট টাইম হাতী পিঠিত দৰা উঠি অহা ৰিয়েলকৈ দেখিম। আৰু এইপিনে দৰা গছিবলৈ দি থৈ যে আমাৰ লগত শত্ৰুতা আছে বাৰু। দৰা গছিবলৈ দি দৰা গছিবলৈ আহিছে, আমি হাতী পিঠিত চাওঁ। গাইছ, আমাৰ মানে বমলৰ অলপ শত্ৰুতা আছে কাৰণে আঁতৰি দিলোঁ। আৰু এইপিনে চাওকচোন, কেমেৰাটো ৰাতি কাৰণে ভাল অহা নাই। কৃষ্ণ বহু মোক ধৰি দে। কৃষ্ণ বহু প্ৰথমবাৰ হাতী পিঠিত দৰা, হাতী পিঠিত দৰা কি মজা লাগিছে। আৰু এইপিনে দৰাৰ লগত অহা মানুহ, কৃষ্ণটো অলপ পিছল গুচি যায়। ইমান এটা ফূৰ্তি লাগিছে, মানে কেনেকৈ বুজাম, প্ৰথমবাৰ যিহেতু ৰিয়েলকৈ দেখিছোঁ ন।
আমি বনাই দিম আৰু এয়া আছিলে দৰা হাতী পিঠিত উঠি অহা প্ৰথমবাৰ ময়ো চালোঁ লগতে আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু কামৰ মাজতে ময়ো বনাই দিলোঁ ভিডিঅ'টো যি কি নহওক এয়া আছিল দৰাৰ লগত অহা বৰযাত্ৰী তেওঁলোকৰ বাবে যিহেতু এতিয়া খোৱা বোৱা ব্যৱস্থাটো ঠিক কৰিবগৈ লাগিব মানে কেটাৰিঙত যিখিনি কাম কৰিব লাগে আৰু ইমানখিনিতে মই ভিডিঅ'টো সামৰি ময়ো মোৰ কামত লাগিবলৈ আগবাঢ়িলোঁ বাকী যদি আপোনালোকক কেটাৰিং লাগে জনাব কিন্তু দেই কি হ'ল